ভাইৰাছটো ক'ৰ পৰা সৃষ্টি হৈছে এইটো সকলোৱে জানেনে? মোৰ মায়ে কৈছে কৰোনা ভাইৰাছটো ক'ৰ পৰা সৃষ্টি হৈছে। চীন দেশৰ পৰা ফাৰ্ষ্ট টাইম। কোনোবা এখন দেশ ধ্বংস কৰাৰ কাৰণে এবিধ ভাইৰাছ মানে বম চিষ্টেমৰ বস্তু আৱিষ্কাৰ কৰিছিল এখন দেশ উৰুৱাই দিয়াৰ কাৰণে। যেতিয়া ৰকেটৰ নিচিনা বস্তুটো ওপৰৰ পৰা উৰুৱাই পঠাইছিল তেতিয়া ইটালী আৰু চীন দেশৰ সীমাত বস্তুটো পাৰ্চ হৈ গৈছে। তেতিয়া দুয়োখন দেশৰ আধাংশ গুচি গ'ল। চীন দেশতো জানাই কি মানুহ আছে, কি মানুহৰ পৰা সৃষ্টি হ'ল। তাৰপিছত তেনেকৈ বিয়পি আহি আছে এতিয়া। আৰু শুনা আৰু এটা কথা, আমাৰ অসমৰ পৰা যে মুছলিমবিলাকে দিল্লীত গৈ পেলাই ভ্ৰমণৰ কাৰণে গৈছে, মছজিদত গৈছে প্ৰাৰ্থনা কৰাৰ কাৰণে। তাতে যাওঁতে যে কৰোনা ভাইৰাছবিধে পাই আহিলে। কি কাৰণে পাই আহিলে? তেওঁলোকৰ মনটো শুদ্ধ আছিল নে? পবিত্ৰ আছিল নে? যদি সঁচাকৈ সিহঁতে আল্লাহৰ নামত সঁচাকৈ যদি সঁচা অন্তৰেৰে পবিত্ৰ এখন অন্তৰত প্ৰাৰ্থনা কৰিল হয়, সঁচা অন্তৰ লৈ এখন যদি গ'ল হয় প্ৰাৰ্থনা কৰিবলৈ, তেতিয়া কৰোনা ভাইৰাছবিধ সিহঁতক পাই নাহিল হয়। সিহঁতে এখন অসত্য অপৰিষ্কাৰ মন এটা লৈ গৈছে কাৰণে সিহঁতক ভাইৰাছবিধে পাই আহিছে। এইবিলাক চব ভগৱানৰ লীলা। ভগৱানে জানে কাৰ মন কেনেকুৱা, কাৰ মন বেয়া, কাৰ মন ভাল। সিহঁতৰ যদি সঁচাকৈ মনটো ভাল থাকিলেহেঁতেন তেতিয়া কৰোনা ভাইৰাছবিধে সিহঁতৰ গাত লাগি নাহিলেহেঁতেন। কাৰণ বেয়া মানুহৰ কাৰণে সিহঁতৰ গাত ভাইৰাছবিধ লাগি আহিছে। এতিয়া সিহঁতৰ মাজৰ পৰা এতিয়া আমালৈ আহি থাকিব। সিহঁতৰ মাজৰ পৰা এতিয়া আমাৰ অসমীয়া মাজলৈ আহি থাকিব এজনকে। কিমান ভাল। ভগৱানক প্ৰাৰ্থনা কৰিলে বা যিকোনো কিবা এটা কৰিলে হ'লে বিশ্বাস থাকিব লাগে।